আয়োজন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে মানে আজি কথা কোৱাটোৱে মণিপুৰৰ কথা ক'বলৈ গ'লেই আমাৰ লাজত মূৰ নত হৈ যায়। ভাৰতবৰ্ষত আৰু আমাৰ অসমত ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। মণিপুৰতো ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে। কেন্দ্ৰত মোদী চৰকাৰ চলি আছে। অসমত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰ চলি আছে। মণিপুৰত বীৰেন সিঙৰ চৰকাৰ চলি আছে। তাৰ মাজতেই তেওঁলোকে উন্নয়নৰ শ্লোগান দি আছে, শান্তিৰ শ্লোগান দি আছে। কিন্তু মণিপুৰত আজি 3 মাহ ধৰি কি হৈ আছে গোটেই ভাৰতবৰ্ষই জানে, গোটেই বিশ্বই জনা হৈছে যে ভাৰতবৰ্ষৰ সভ্যতা আজি বিশ্বৰ দৰবাৰত নামত হৈ ওলাই পৰিছে। মণিপুৰত যি নাৰকীয় ঘটনা সংঘটিত হৈ আছে, ভাতৃঘাতী সংঘৰ্ষ 3 মাহ ধৰি, মে' মাহৰ 3 তাৰিখৰ পৰা আজিলৈকে অবিৰাম ভাতৃঘাতী সংঘৰ্ষ চলি আছে কুকি আৰু মেইটেসকলৰ মাজত। কিমান মানুহ তাত মৰি গৈছে চৰকাৰী হিচাপত 100তকৈ ওপৰত, আৰু 1 লাখতকৈও বেছি মানুহ এই দাংগাত ঘৰৰ পৰা বিতাড়িত হৈ তেওঁলোকে চুবুৰীয়া ৰাজ্যবিলাকত আশ্ৰয় লৈছে। এই দাংগাত কিমান মহিলা নিৰ্যাতিত হৈছে, বিবস্ত্ৰ হৈছে, কিমান মহিলাক তাত তেওঁলোকৰ শ্লীলতাহানি কৰা হৈছে। এইবিলাকৰ প্ৰকৃত তথ্য আজিও পোহৰলৈ অহা নাই। কিয়? কাৰণ তাত চৰকাৰে মণিপুৰৰ ঘটনা যাতে বাহিৰত প্ৰকাশ পাব নোৱাৰে, যাতে বিজেপি চৰকাৰৰ যিটো চৰিত্ৰ, ঘৃণনীয় চৰিত্ৰ, এইটো যাতে ৰাইজৰ মাজত ওলাই আহিব নোৱাৰে, তাৰ কাৰণে মণিপুৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে। কিন্তু তাৰ মাজতে এদিন 3 ঘণ্টাৰ কাৰণে ইণ্টাৰনেট সেৱা খুলি দিছিল, আৰু এই ইণ্টাৰনেট সেৱা 3 ঘণ্টাৰ কাৰণে খুলি দিয়াৰ মুহূৰ্ততে মণিপুৰৰ যিটো ছবি ভাইৰেল হৈ দেশৰ সন্মুখত উন্মুক্ত হৈ গৈছিল, তাত আপোনালোকে কি দেখিছে সকলোৱে জানে যে 3জনী মণিপুৰী মহিলাক, কুকি সম্প্ৰদায়ৰ মণিপুৰী মহিলাক নমঠা কৰি লৈ তাত বিশাল প্ৰচেছন ৰাজপথত, পুলিচৰ সন্মুখতে বিশাল প্ৰচেছন উলিয়াইছে ৰাজপথত। আৰু সেই ৰাজপথতে যিজনী গাভৰু মহিলা আছিল তেওঁক নগ্নভাৱে বৰ্বৰভাৱে তেওঁক ধৰ্ষণ কৰা হৈছিল। কিমান মানুহ তাত ধৰ্ষণ গৈছে ৰাজপথত। এই ঘটনা যেতিয়া ভাইৰেল হৈ গৈছে, তেতিয়া গোটেই বিশ্বই, ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ঠিক এইখন আমি কেনেকুৱা সভ্য সমাজত আছোঁ, আমি সঁচাকৈ এখন সভ্য সমাজত আছোনে? যদি সভ্য সমাজত আছোঁ, তেনেহ'লে আমাৰ সভ্য সমাজত ভাৰতৰ নিচিনা এটা সংস্কৃতিৰ দেশত এই ধৰণৰ বৰ্বৰ অমানসিক ঘটনা কেনেকৈ ঘটিবলৈ পাইছে? 3 মাহ ধৰি মোদী চাহাব নিমাত হৈ আছিল। তেওঁ নিমাতি কইনা মাত নামাতে মণিপুৰৰ ঘটনাত। কিন্তু যেতিয়া এই ঘটনা ভাইৰেল হৈ গ'ল, তেতিয়া মাত্ৰ 30 ছেকেণ্ডৰ কাৰণে